हेलो गाइस नमस्कार। आज नतुन এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আজি আহিছো শিৱম মটৰ্ছ সেকেণ্ড হেণ্ড ডিলাৰ। আপোনালোকক বাইক দেখাবৰ কাৰণে আহিছো ধুনীয়া এটা আহি যাব। আপোনালোকে কি বাইক লাগে ধুনীয়াকৈ ল'ব পাৰি। দাদাজনে ল'লে এখন সুজুকি ডিক্সাৰ বাইক লৈছে। এতিয়া বৰ্তমান আপোনাক দেখুৱাই আছো কি ল'লে কি লোৱা নাই। আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কাষতে আছে কিয়া মটৰ্ছ, এইফালে আছে আৰ্মি কেম্পটো, আৰু এইফালে আছে তিনিচুকীয়া টাউন। তিনিচুকীয়া টাউনৰ পৰা 2 কিলোমিটাৰমান আহিলে পাই যাব ইয়াতে শিৱম মটৰ্ছ। এইটো শিৱম মটৰ্ছ আৰু আহি যাব ইয়াতে ধুনীয়াকৈ। আৰু ভিডিঅ'টো চাই যিমানে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যদি আপুনি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়ালৈ ধুনীয়াকৈ আগলৈ আহি থকা নতুন ভিডিঅ' পাই থাকিব ছেকেণ্ড হেণ্ড ডিলাৰৰ। মই দেখুৱাই থাকিম আপোনালোকক, সুন্দৰকৈ চাই থাকিব। আৰু ভিডিঅ'টো মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো সুন্দৰকৈ। এইফালে আছে RC 200 এখন আছে, আপোনালোক লাগিলে ল'ব পাৰে। এইফালে আছে ডিউক 250 আছে, 3-4খনমান আছে, আপোনালোক লাগিলে ল'ব পাৰে। ডিউক 350 আহিব 160, 170 আৰু 140 আহি যাব। আৰু এইফালে আছে R15, আপোনালোক লাগিলে ল'ব পাৰে। এইফালে আছে সেইখন হিমালয়ন, আপোনালোক অফ ৰোডিঙৰ কাৰণে ভাল। ৰয়েল এনফিল্ড আছে, যি লাগে আপোনালোকে সেইমতে পাই যাব, আহি যাব। পালচাৰ লাগিলে পাব আপোনালোকে। পালচাৰ 180 আছে, 220 আছে, যিমান যি গাড়ী লাগে আপোনাক বাইক লাগে সেইমতে পাই যাব, আহি যাব ইয়াতে তিনিচুকীয়া ডিলাৰ। এইফালে R15খন চালে ধুনীয়াকৈ আছে, এইবিলাক সুন্দৰকৈ সজাই থোৱা আছে, আপোনালোকে লৈ ল'ব পাৰে। R15 এখন হ'ব 147 ইমান আহি যাব, আপোনালোকে লাগিলে ল'ব পাৰে। এইফালে RC 200 আছে, এইখন RC 200খন হ'ব 160 প্লাছ হৈ যাব, আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ। আহিব শিৱম মটৰ্ছ, তিনিচুকীয়া শিৱম মটৰ্ছ হয়, ইয়াতে আহি যাব। লাইপুলিত আছে ধুনীয়াকৈ, আপোনালোকে ল'ব পাৰিব। সেইটো কাৰণে তেনেহ'লে মানে আপোনালোকে কণ্টেক্ট কৰি ল'লে হ'ল। আপোনালোকৰ কাগজ পাতি চব ক্লিয়াৰ হৈ যাব ইয়াতে 4-5 দিনতে। আপোনালোকে একো কৰিব নালাগে, খালি ট্ৰেন্সফাৰ কৰিব নালাগে, একো কৰিব নালাগে। আপোনালোকে খালি গাড়ীখন নিব, বাইকখন নিব আহিলেই হ'ল। খালি হেলমেটটো লৈ আহিব, পইচা পাতি লৈ আহিব, কাগজ পাতি লৈ আহিব। সেইবাৰ আহি কিনে পাই যাব ইয়াতে। আৰু মোৰ নাম ক'ব প্ৰবীণ ডেকা ভাই বুলি, সেইবাৰে আহিলে পাই যাব। অলপ হ'লেও কমাই দিব মোৰ নামটো ক'লে, আপোনালোকে আহি যাব। এইফালে আহি যাব আপোনালোকে তিনিচুকীয়া টাউনৰ পৰা 2 কিলোমিটাৰমান আহিলে পাই যাব লাইপুলি। আৰু ডিব্ৰুগড়ৰ পৰা আহিলে এইফালে তিনিচুকীয়া টাউন নাপাওঁতে পাই যাব আপোনালোকে ধুনীয়াকৈ। এইফালে আছে শিৱম মটৰ্ছ ধুনীয়াকৈ লিখা আছে, আপোনালোকে পাই যাব। ৰাস্তা কিনাৰতে আছে, সুন্দৰকৈ গৈ চাই লওক। আপোনাৰ লাইপুলি লিখা আছে সুন্দৰকৈ। আৰ্মি কেম্পটো ফ্ৰণ্টতে আছে, আৰু কাষতে আছে কিয়া মটৰ্ছটো। আৰু মোৰ নাম ক'ব প্ৰবীণ ডেকা ভাই বুলি ক'ব, প্ৰবীণ ডেকা ভাই ভিডিঅ' চাই বুলি ক'ব, অলপ ডিছকাউণ্ট দি দিব। সেইমতে আহি যাব। আমাৰ দীপাংকৰ ভাই বহি আছে ইয়াতে ধুনীয়াকৈ বাইকৰ ভিতৰত, চাই থাকিব সুন্দৰকৈ। আপোনালোক আহিব, ধুনীয়াকৈ সজাই থোৱা আছে ইয়াতে বাইকবিলাক ধুনীয়াকৈ সুন্দৰকৈ মজাকৈ আছে। আপোনালোকে যিকোনো বাইক ল'ব পাৰে আহি কিনে চাই কিনে। ইয়াতে এইফালে আছে RC 200, এখন 160 প্লাছ হ'ব, আপোনালোকে লৈ ল'ব পাৰে আহি কিনে। 160 প্লাছত পাই যাব। আৰু এইফালে আছে ডিউক কেইখনমান ধুনীয়াকৈ সজাই থোৱা আছে। ডিউক 2 এখন 220 আছে, 250 আছে, 3খন আছে। আৰু ভিতৰত আছে কেইখনমান, আপোনালোকে ল'ব পাৰে। এইখন 150 প্লাছ হ'ব, আপোনালোকে লৈ ল'ব পাৰে ধুনীয়াকৈ। আৰু এইফালে আছে স্কুটি, আপোনালোকৰ মন পচন্দৰ স্কুটি বিচাৰি থাকে, আমাৰ স্কুটি আছে ধুনীয়াকৈ। এটা স্কুটি সজাই থোৱা আছে, এটা 3-4খনমান আছে, আৰু আছে ভিতৰত কেইখনমান, সেই হিচাপে ল'ব পাৰে। আপোনালোকে আহিব, চাব, ভিডিঅ'ত পচন্দ কৰি চাব। ভিডিঅ'ত কমকৈ বাইক দেখাইছোঁ মই, চব বাইক দেখুৱাটো মানে ইম্পচিবল হয় ন, সেইটো কাৰণে এতিয়া অলপ বাইক দেখাই দিছোঁ আপোনালোকক, চব বাইকৰ অলপ। এইফালে স্প্লেণ্ডাৰ আছে, স্প্লেণ্ডাৰ ল'ব পাৰে। আৰু এইফালে এক্সট্ৰিম এখন ধুনীয়া কণ্ডিশ্যন আছে, আপোনালোকে ল'ব পাৰে আহি কিনে। এক্সট্ৰিম বিচাৰে মানুহ বহুত। আৰু এইফালে আছে এক্সপালছো ল'ব পাৰে। আৰু এইফালে আছে চাই লওক আপোনালোকে ধুনীয়াকৈ গ্লেমাৰ ল'ব পাৰে, তেল কম খাই ধুনীয়া। আৰু এইফালে আছে এভেইলেবল আছে পালচাৰ 220 আৰু 180, আপোনালোক ল'ব পাৰে। আপোনালোকে বহুত কৈ থাকে 220 পালচাৰ লাগে, আপোনালোক ইয়াতে আহি কিনে ল'ব। 220 পালচাৰ আছে, 180 পালচাৰ আছে, একদম ব্ৰেণ্ড নিউ, এয়া 21-22ৰ গাড়ী বাইক এইবিলাক আপোনালোকে ল'ব পাৰে আহি কিনে। বেছি চলাই নাই এইবিলাক, খুব বেছিতে 20-30 ইমানমান চলিছে। 20-30 বুলি কওঁতে কি জানে, 20-30 হাজাৰ চলিছে, সেইমতে আপোনালোকে ল'ব পাৰে। এই চাই লওক শিৱম মটৰ্ছ ধুনীয়াকৈ আছে, আপোনালোকে আহিব।